हेलो फ्रेंड्स সকলোকে মই মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে লাভলীনাই অসমৰ বাবে গৌৰৱ কৰে অনাৰ বাবে লাভলীনা বৰগোহাঁইক অসম চৰকাৰে আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিছে, যাৰ বাবে লাভলীনা বৰ্তমান সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিল। বেছি সংখ্যক চকুচৰহা লোকে এই কথাটো যেন হজম কৰিব পৰা নাই যে লাভলীনা বৰগোহাঁই ইমাননো কি ডাঙৰ কাম কৰিছে যাৰ বাবে একেবাৰে ডিএছপি পদত নিযুক্তি কৰিব লগা হ'ল। বন্ধু-বান্ধৱীসকল, মই সমালোচনা কৰা সেই সকল লোকক এইটো ক'ব বিচাৰো যে আচলতে খেলুৱৈসকলৰ ভৱিষ্যত সুনিৰ্দিষ্ট নহয়, কিয়নো তেওঁলোকে যেতিয়া খেলিবলৈ সুযোগ পায় তেতিয়াহে তেওঁলোকে পইচা অৰ্জন কৰিব পাৰে, কিন্তু খেল সদায় অনুষ্ঠিত নহয়, বছৰত এবাৰ বা নহবও পাৰে। সেইবাবে অসম চৰকাৰে লাভলীনা বৰগোহাঁইৰ ভৱিষ্যতটো সুনিশ্চিত কৰিছে যাতে ভৱিষ্যতলৈ লাভলীনা বৰগোহাঁই কোনো ধৰণৰ সমস্যাৰ লগত জড়িত নহয়। এইটো এটা লাভলীনালৈ অসম চৰকাৰৰ এটি সন্মান বা উপহাৰ বুলি ধৰিব পাৰি। লাভলীনা বৰগোহাঁই এনে এগৰাকী অসম কন্যা যিয়ে প্ৰথমবাৰৰ বাবে অসমক অলিম্পিকৰ মেডেল অনাই দিছে, বিশ্বৰ দৰবাৰত অসমক চিনাকি দিছে। এনেকুৱা এগৰাকী মহিলাক সমালোচনা কৰা সেই কেইজন অসমীয়া হ'বই নোৱাৰে। আপোনালোকেও আপোনালোকৰ মন্তব্যবোৰ তলত কমেণ্ট কৰি জনাবচোন বন্ধু-বান্ধৱীসকল, কাৰণ মই জনাত অসমীয়াই অসমীয়াৰ মূল বুজে, অনা অসমীয়া হ'বই লাগিব সেইকেইজন যিয়ে লাভলীনাক লৈ এনেকুৱা বিতৰ্কৰ সৃষ্টি কৰিছে।